ছাত্ৰ-ছাত্ৰীসকল অনলাইন লাৰ্ণিঙলৈ মই সবিতা বৰাই তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ষষ্ঠ শ্ৰেণীৰ এটি গণিতৰ পাঠৰ অনুশীলনী প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আমি কৰি আছিলোঁ অনুশীলনী 7.1 ৰ প্ৰশ্ন উত্তৰ। ইতিমধ্যে মোৰ 1, 2 আৰু 3 কৰি শেষ হৈছে। তোমালোকে যদি সেই পাৰ্টটো চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। আজি মই কৰিব খুজিছোঁ কুৱেশ্যন নম্বৰ 4 এণ্ড কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 4টোত তোমালোকৰ কি আছে চোৱাচোন এবাৰ। দিনটোৰ কিমান অংশ 8 ঘণ্টা? কৈছে যে দিনটোৰ কিমান অংশ 8 ঘণ্টা। আমি ইতিমধ্যে ভগ্নাংশৰ লগত বহুতখিনি খেলা কৰিছোঁৱে, নহয় জানো? এই অংকটো সেই ভগ্নাংশৰ ভিতৰতে পৰে। কেনেকৈ কৰিম চোৱা। দিনটোৰ কিমান অংশ 8 ঘণ্টা, সেই অংশ উলিয়াবলৈ দিছে। তাৰমানে ভাগটো, মানে আমি যে কৰিছিলোঁ আপেল এটাক দুভাগ কৰিছিলোঁ, তাৰ এভাগ গোটেই আপেলটোৰ কিমান অংশ, এইটো ঠিক তেনেকুৱা ধৰণৰে প্ৰশ্ন। কি কৰিম চোৱা। তোমালোকে ভাবি লোৱা, তোমালোকে নিশ্চয় এটা দিনত কিমান ঘণ্টা থাকে জানা। মই যদি কওঁ যে এইটো গোটেই দিনটো, এই চিত্ৰটোৱে এই গোটেই দিনটো বুজাবলৈ মই তোমালোকক চেষ্টা কৰিছোঁ। তাৰে ভিতৰত এটা অংশ আছে যিটো 8 ঘণ্টা। কিমান? 8 ঘণ্টা। এতিয়া মোক কোৱা, এইটো হৈ গ'ল এটা দিন, এদিন। এই পেকেটটো কিমানৰ? 8 ঘণ্টাৰ। এই গোটেই ডাঙৰটোত মানে এদিনত কিমান ঘণ্টা থাকে? আমি নিশ্চয় সকলোৱে জানো যে ৰাতিপুৱা 6টা বজাৰ পৰা গধূলি 6টা বজালৈকে হ'ল 12 ঘণ্টা। আকৌ গধূলি 6টা বজাৰ পৰা পিছদিনাখনে 6টা বজালৈকে যদি আমি চাওঁ 12 ঘণ্টা। তাৰমানে মুঠ 24 ঘণ্টা আমাৰ এটা দিনত থাকে। তাৰমানে মুঠ কিমান? মুঠ 24 ঘণ্টা। এইখিনিলৈকে তোমালোকে নিশ্চয় বুজি পাইছা, হয়নে? এতিয়া আমি ইয়াৰে পৰা উত্তৰটো উলিয়াই আনিব পাৰিম। কেনেকৈ চোৱা। মুঠ কিমান আছে? 24 ঘণ্টা। তাৰমানে এই গোটেইটোক যদি আমি 24টা ভাগত ভাগ কৰিব পাৰোঁ, তাৰে 8টা ভাগ এই বেগটোত যদি আমি ভৰাওঁ, তেতিয়া কি হ'ব? 24 ভাগৰ 8। আমাৰ ভগ্নাংশৰ নিয়মটোত কি আছিলে? আমি মুঠ অংশটো প্ৰথমে উলিয়াই ল'ব লাগিব। মুঠ অংশটো আমাৰ কিমান বুলি উলিয়ালোঁ? 24 ঘণ্টা বুলি উলিয়ালোঁ। আমাক উলিয়াবলৈ দিছে দিনটোৰ কিমান অংশ 8 ঘণ্টা। আমি হৰত সদায় এই মুঠ অংশটো লিখোঁ। মানে আমি হৰত কি লিখিম? এই 24 ঘণ্টাটো লিখিম। হৰত কি লিখিলোঁ? এই মুঠ অংশটো 24 ঘণ্টাটো। এটা দিনক আমি যদি ঘণ্টাত লিখোঁ 24 ঘণ্টা বুলি লিখিব পাৰিলোঁ, নহয় জানো? এতিয়া 24 ঘণ্টাৰ 8 ঘণ্টাৰ কথা কৈছে। বুজি পালানে? 24 ঘণ্টাৰ 8 ঘণ্টাৰ কথা কৈছে। তাৰমানে 8 ঘণ্টাটো এই 24ৰ কিমান অংশ, সেইটো আমাক উলিয়াবলৈ কৈছে। আমি পাই গ'লোঁ যে হৰত হ'ল 24, লবত হ'ল 8। আমি ক'ব পাৰোঁ, এইদৰেও ক'ব পাৰোঁ যে 24 ভাগৰ 8 অংশ। আমি কি ক'ব পাৰোঁ? দিনটোৰ 8 ঘণ্টা, দিনটোৰ 24 ভাগৰ 8 অংশ। এইটোকে যদি আমি অলপ কটাকটি কৰি সৰু কৰিবলৈ যত্ন কৰোঁ, কি কৰিম চাবা। 8ৰে 8ক এবাৰ যাব, 8 × 8। 8ৰে 24ক 3বাৰ যাব, 8 × 3 = 24। আমি এই ভগ্নাংশটোক কি বুলি লিখিব পাৰিম? 3 ভাগৰ 1 বুলিও লিখিব পাৰিম। এই দুইটা ঘণ্টা আছে, গতিকে কেঞ্চেল আউট হৈ যাব। এইটো 3 ভাগৰ 1 অংশ। এইবাৰ আমি ক'ব পাৰিম দিনটোৰ 8 ঘণ্টাটো এদিনৰ 3 ভাগৰ 1 অংশ। বুজি পাইছা নহয়? এতিয়া তোমালোকৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহিব পাৰে যে আমিতো এনেকৈও লিখিব পাৰিলোঁহেঁতেন। এদিন, এটা দিন, এইটোওতো মুঠ অংশ বুলি ক'ব পাৰোঁ আমি। এটা দিনৰ 8 ঘণ্টা। আমাৰ ভগ্নাংশটো এনেকুৱা কিয় নহ'লে?
তোমালোকৰ মনলৈ নিশ্চয় এই প্ৰশ্নটো আহিব পাৰে যদি তোমালোকৰ এই প্ৰশ্নটো মনলৈ আহিছে তেতিয়াহ'লে খুবেই ভাল কথা কাৰণ আমি কনসেপ্টটো শিকিব লাগিব কাৰণ পৰীক্ষাত এই 8 ঘণ্টা বুলি নাহিবওতো পাৰে হয় না নহয় বা এদিন বুলি নাহিবও পাৰে দুদিন বুলিও আহিব পাৰে গতিকে যদি আমি কনসেপ্টটো শিকি লওঁ তেতিয়া আমি এই সংখ্যাবোৰ আমাৰ কাৰণে একো জটিল বস্তু হৈ নাথাকিব সোৱা তোমালোকে ভগ্নাংশৰ ক্ষেত্ৰত সদায় মন কৰিবা এই যে ইউনিটটো এককটো এই সংখ্যাবোৰৰ লগত লাগি থকা এককবোৰ আমি একে কৰি ল'ব লাগিব এতিয়া 8 ঘণ্টাটোক দিনলৈ কনভাৰ্ট কৰোতে অলপ অসুবিধা হ'ব আকৌ ভগ্নাংশ আহি যাব গতিকে হেতু কাম আমি নকৰি 8 ঘণ্টাটো 8 ঘণ্টা ৰাখিলো এদিনত 24 ঘণ্টা থাকে গতিকে আমি এক দিনটোক কনভাৰ্ট কৰি লিখিলো 24 ঘণ্টা কথা একেটাই বুজি পালানে কিন্তু যেতিয়া আমি এই একক গিটা একে একে কৰিম তেতিয়াহে আমি ভগ্নাংশটো লিখিব পাৰিম সেই কাৰণে সেই কামটো আমি কৰিব নোৱাৰো এতিয়া নিশ্চয় তোমালোকৰ এই গুটে কনসেপ্টটো ক্লিয়াৰ হৈ গৈছে এতিয়া যদি 8 ঘণ্টাৰ জায়গাত আমাক বেলেগ সংখ্যাও দিয়ে আমি নিশ্চয় কৰাত একো অসুবিধা নহব ইয়াত যদি দুদিন দিলে হেতেনি তেতিয়া কি হলহেতেন 24 ৰ ঠাইত আমি কি লিখিম দুদিনত কি হ'ব 24 যোগ 24 48 আমি ইয়াত লিখিব লাগিলে হেতে হয়নে ঠিক সেইদৰে তোমালোকে ঘণ্টাবোৰ খলাই খলাই নিজে প্ৰেক্টিস কৰি চাব পাৰিবা ঠিক আছে ভাবিছো এটো কোৱেশ্চন তোমালোকে ভালৰে বুজি পাইছা আমি এতিয়া কোৱেশ্চন নম্বৰ 5 টো কৰো বলা কোৱেশ্চন নম্বৰ 5 টো প্ৰায় একে ধৰণৰে এটো যদি বুজি পাইছা হেতু কৰাত একো অসুবিধা নহব কোৱেশ্চন নম্বৰ 5 ত তোমালোকক কি দিয়া আছে চোৱাচোন দিয়া আছে 1 ঘণ্টাৰ কিমান অংশ 40 মিনিট আগৰ অংকটোৰ দৰে একে নহয়নে ইয়াতো আমি ভগ্নাংশৰ সহায়তে অংকটো কৰিম এতিয়া আমাক কিমান অংশৰ ভিতৰত কিমান অংশ কথা সুধিছে হেতু আমাৰ মেইন কথা সেই কথাটো তোমালোকে এই প্ৰশ্নটো বাৰে বাৰে পঢ়ি বুজিবলৈ যত্ন কৰা যে 1 ঘণ্টাৰ কিমান অংক তাৰমানে কাৰ লবলৈ দিছে 1 ঘণ্টাৰ কিমান অংক 40 মিনিট আমি যদি এই বস্তুটো লিখিবলৈ যাওঁ আমি কি লিখিম তলত লিখিম 1 ঘণ্টা মুঠটো 1 ঘণ্টা নহয় জানো 1 ঘণ্টাৰ ভিতৰত 40 মিনিটটো কিমান অংশ কৰিবলৈ দিছে তাৰমানে মুঠটো আমাৰ 1 ঘণ্টা কিমান মিনিটটো কিমান অংশ বুলি চাবলৈ দিছে 40 মিনিটটো 1 ঘণ্টাৰ কিমান অংশ বুলি আমাক সুধিছে হয়নে আগৰ প্ৰশ্নটো কৰাইছো যেতিয়া তোমালোকে নিশ্চয় এই ইউনিট এই এককৰ কথাটো এতিয়া অলপ ধৰিব পাৰিছা যে আমাৰ এতিয়া একক গিটা একে হৈ থকা নাই গতিকে আমি একক গিটা এতিয়া মিলাবলৈ যত্ন কৰিম কি কৰিম চোৱা এতিয়া তোমালোকে মোক এটা কথা কোৱা তোমালোকে ঘড়ী চাবটো জানা নাজানো ঘড়ীত আমাৰ এইদৰে সংখ্যাবোৰ লিখা থাকে 6 12 এফালে 9 এফালে 3 আৰু এফালে এনেকে 1 2 গোটেইবোৰ সংখ্যা থাকে এইদৰে আমাৰ এনেকুৱা ধৰণে ঘড়ীটো থাকে হয়নে ইয়াত এই 12 ৰ পৰা 1 লৈ যাওঁতে ইয়াত আমাৰ সৰু সৰু 5টা ভাগ থাকে আৰু তোমালোকে যদি ঘড়ী ওচৰতে আছে লৈ চাব পাৰা যে মুঠ 60টা ভাগ আছে ঘড়ী এটাত দুডাল কাটা থাকে এডাল ঘণ্টাৰ কাটা আৰু এডাল মিনিটৰ কাটা আৰু এডাল সেকেন্ডৰ কাটাও থাকে আমি এতিয়া সেই গুটেবোৰ কথা আলোচনা নকৰো অকল মিনিটৰ কাটাডালৰ কথা পাতো মিনিট 12টা বজাৰ পৰা 1টা বজালৈকে ঘণ্টাৰ কাটাডাল ঘূৰিবলৈ মিনিটৰ কাটাডাল সম্পূৰ্ণ এপাক ঘূৰিব লাগিব তাৰ মানে 60টা ভাগ ই ঘূৰি আহিব লাগিব তাৰ মানে 60 মিনিটে 1 ঘণ্টা কিমান মিনিটে 1 ঘণ্টা তোমালোকে নিশ্চয় এইটো কথা নজনা নহয় 60 মিনিটে 1 ঘণ্টা গতিকে এবাৰ আমি এই ঘণ্টাটোক মিনিটত লৈলো মিনিটটোকো আমি ঘণ্টালৈ নিব পাৰো কথা নাই কিন্তু আমি চাম যে আমাৰ কোনটো সুবিধা হয় কোনটো কৰিলে আমাৰ ভগ্নাংশলে নেযায়গে বা এনেকুৱা ধৰণে
অসুবিধা নোহোৱাকৈ আমি কৰিব পাৰোঁ নেকি এতিয়া আমি 40 মিনিটটোক যদি আমি ঘণ্টালৈ নিবলৈ যাওঁ আমি আকৌ ভগ্নাংশ এটা পাই যাম এটা খেলিমেলি হ'ব গতিকে তোমালোকে চাবা যে এই 1 ঘণ্টাটো 60 মিনিটলৈ নিউতে আমাক এই মিনিট আমি এককগিটা মিলি গৈছে গতিকে আমাৰ অংকটো কৰাত সুবিধা হ'ব এয়া মিনিট আমাৰ মিলি গ'ল আমাৰ একক দুটা মিলি গ'ল ইউনিট দুটা যেতিয়া মিলিব তেতিয়া আমি এইটো কটাকটি কৰি সৰু কৰিবও পাৰোঁ বা এনেকেও তোমালোকে থব পাৰিবা এতিয়া আমি শূন্যগিটা কাটিব পাৰিম নে কিমান পালো 6/4 অংক তাৰ মানে 40 মিনিটটো 1 ঘণ্টাৰ 6/4 অংক তাৰ মানে গুটেই যদি আমি 1 ঘণ্টাটোক কেইটা ভাগত ভাগ কৰিব পাৰো গুটেই যদি আমি 1 ঘণ্টাটোক যদি আমাৰ 1 ঘণ্টাটো এনেকুৱা ধৰণে আমি এটা বুজাবলৈ চেষ্টা কৰোঁ যদি আমি 6টা ভাগ কৰোঁ এইদৰে আমি যদি 6টা ভাগ কৰোঁ তাৰে 4টা ভাগক এই 40 মিনিটটোৱে বুজাব বুজি পালানে এইটোকো আমি কটাকটি কৰি সৰু কৰিব পাৰিম কি কৰিবা 4 আৰু 6 দুইটা সংখ্যাকে যোৱা সংখ্যা এটা লোৱা 2 এৰে যাব 2 2 4 2 3 6 2 আৰু 3 দুইটাকে যোৱা আৰু সংখ্যা নাই গতিকে আমি এটোৱে লিখি দিব পাৰিম 3/2 অংক আশা কৰিছো তোমালোকে এই অংকটোৰ কনসেপ্টটো বুজিবলৈ চেষ্টা কৰিলা কনসেপ্টটো বুজাটো আমাৰ মেইন এইম কিয়নো পৰীক্ষাত আমাক 1 ঘণ্টা নিদি যদি 2 ঘণ্টা দিয়ে তেতিয়া আমি বুজিব লাগিব যে এই 1 ঘণ্টাটো যেনেকৈ আমি 60 মিনিট লিখিছো তেতিয়া 2 ঘণ্টা লিয়া লাগে আমি 60 + 60 120 লিখিব লাগিব কিন্তু আকৌ যদি এটো 40 মিনিট নিদি 10 মিনিটও দিব পাৰে নে নোৱাৰে হে তেতিয়া আমি কি কৰিম সেইখিনি বস্তু আমি কনসেপ্টটো যদি শিকি লওঁ আমি যদি এই কথাটো যদি শিকি লওঁ তেতিয়াহে আমি এটো কৰিব পাৰিম হে মিনিটৰ জায়গাত যদি আমাক সেকেন্ড দিয়ে আৰু এটো যদি মিনিট দিয়ে তেতিয়াও আমি কৰিব পাৰিম মাত্ৰ তোমালোকে চাবা যে কাৰ অংক উলিয়াবলৈ দিছে হেতু মেইন ইম্পৰ্টেন্ট ইয়াত 1 ঘণ্টাটোৰ অংক উলিয়াবলৈ দিছে গতিকে আমাৰ হৰৰ ঠাইত সদায় এটো বহিব ডিনোমিনেটৰ সদায় আমি মুঠ অংকটো লিখো আৰু নিউমাৰেটৰত আমি কিমান অংকৰ কথা কৈছে হেতু লিখো এখিনি ভগ্নাংশ পাঠটো পঢ়ুৱা পাই মই কৈ আছো আৰু বাৰে বাৰে কৈ আছো এই কাৰণে যাতে ভগ্নাংশৰ সহায়ত যিখিনি অংক কৰিবলৈ আগবাঢ়ি যাবা সেই অংকখিনি কৰোতে যাতে এই ডিনোমিনেটৰ আৰু নিউমাৰেটৰ মাজৰ খেলিমেলিখিনি সৃষ্টি নহয় কোন কেতিয়াবা কি হয় মুঠ অংকটো কিছুমান ল'ৰা ছোৱালী ওপৰতো লিখি দিয়ে যিটো অংক উলিয়াবলৈ দিয়ে হেতু তলত লিখে সেই হৰ আৰু লবৰ মাজত এটা বেলেগ ধৰণৰ খেলিমেলি সৃষ্টি হয় সেইভাবে মই বাৰে বাৰে কৈছো যাতে তোমালোকৰ এই কনসেপ্টটো খুব ভালৰে ক্লিয়াৰ হৈ যায় মুঠ অংক বুলি কোৱাৰ লগে লগে হেতু আমাৰ তলত আহিব মই আৰু সহজ ভাষাত বুজাবলৈ গৈছো আৰু মুঠ অংকটোৰ ভাগৰ কিমান বুলি ক'লে হেতু ওপৰত আহিব ঠিক আছে আজিলৈ সামৰিছো ইয়াৰ পাছৰ কোৱেশ্চন গিটা লৈ মই তোমালোকৰ মাজলৈ আৰু এটা ভিডিও লৈ আহি আছো টিল দেন কিপ ৰিভাইজিং